যেহেতু বিহু আহি আছে, বিহুৰ আখৰা সকলো গাঁৱতে চলি আছে, কিন্তু আমাৰ গাঁৱত আজিলৈকে আপুনি বিশ্বাস কৰিব, সৰুৰ পৰা ইমান বয়স হ'ল, ডাঙৰ হ'লো, তেতিয়াৰ পৰা জানা বুজা হ'লো, তেতিয়াৰ পৰা দেখিছো শুনিছো সকলো গাঁৱতে আখৰা বিহু চলি থাকে। কিন্তু আমাৰ গাঁৱত কোনো আখৰাই নাই। আমাৰ গাঁওখন উন্নতি হোৱা নাই। কাৰণটো কি? মানুহৰ মিলা প্ৰীতিটো নাই নে কি নাই? চবখিনিতো আছে, কিন্তু আখৰা কিয় নহয় বিহু? এটা বিহুখনো ধুনীয়া হয়, কিন্তু বিহু আখৰাটো মেইন। মানে বিহুৰ আগতে যদি আখৰাটো চলি থাকে, এটা মহল বনি যায়, বিহু বিহু লাগে গাঁওখনত। তো এনেকা হ'ব লাগে। ল'ৰাখিনিক মই কৈছো যে অহা বছৰৰ কাৰণে চেষ্টা কৰক কিবা এটা নতুন কৰিবলৈ, যিহেতু উন্নতিৰ দিশত আগবাঢ়িব লাগে আমি। সেইটো কাৰণে আপোনালোকে ভাবক আগন্তুক কেনেকৈ উন্নতি কৰিব পাৰি। সকলো মহিলাখিনি বা ল'ৰা ছোৱালী, গাঁৱত যিমানে মানুহ আছে, মোটামুটি বিহু আহিব বুলি চৈতৰ একমাহ আগতে, বিহুত একমাহ আগতে চৈতৰ পৰাই আখৰা চলক। লাগিলে ঘৰে ঘৰে 100 টকাকে তুলি এজন ভাল বিহুৱতী মাতি কিনে তেখেতক কিবা এটা বৰঙণি দিয়ক। যিবিলাকে নাচনি তাত অংশগ্ৰহণ কৰিব, তেওঁলোকৰ সেইটো মাননি হিচাপে 100 টকা কৰি লওক, বা 100 টকা বা 200 টকা। বিহু নাচ শিকিবলৈ কোনেনো 100 টকা বা 200 টকা নিদিব? সেইটো নিশ্চয় দিব, কাৰণ বিহুৱতী এজন মাতিব হ'লেতো তেখেতক মাননি এটা দিবই লাগিব। তো আগন্তুক ভাবক আপোনালোকে উন্নতি কৰিব খোজো, আপোনাক সেইটো ভাবক। সকলো গাঁৱতে মই প্ৰায়ভাগ দেখিছো, জেগাই জেগাই দেখিছো বিহুৰ আখৰা চলি আছে। আপোনালোকৰ দেখিছে বিহুৰ আখৰা চলি আছে। আখৰাটো লাগে। তো চেষ্টা কৰিব ভাইহঁত, সকলোকে কৈছো ভাইহঁত, আমাৰ কমিটিৰ সকলো ল'ৰাখিনিক বা গাঁৱৰ সকলো ল'ৰাখিনিকে কৈছো, মানুহখিনিকে কৈছো, সকলোৱে ওলাই আহক। যোনে যিমান জানে সেইখিনি শিকক। মই যিমান জানো মই শিকাম, আপুনি যিমান জানে সেইখিনি মই শিকাব। এনেকে সকলোৱে মিলি জুলি শিকক। যিখিনি জানে বিহুৰ প্ৰতি ডেন্স বা বিহুৰ যিবিলাক নাচ, ভংগী সেইখিনি সকলোৱে শিকক। ওলাই আহক সকলোৱে একেলগে। তো এইখিনি আজি ক'ব লগা আছিল। ভাল পালে বেয়া পালে, মনত আছিল কাৰণে কৈ দিলো। বেয়া পালে কথা নাই, ভাল পালে কথা নাই, মনত আছিল, মনত ৰাখি কথা লাভ নাই, খোলা খুলি কৈ দিলো। আগন্তুক যাতে আপোনালোকে ভাবে, অহা বছৰ যাতে ভাল কৰিব বিচাৰে, সেইটোৱে কামনা কৰো। থেংক ইউ, ধন্যবাদ। হেপী বিহু।